Hello guys, Simple YouTube channel আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া আমি আছো বৰ্তমান পিঠাগুৰি দলত। এয়া চাব পাৰে পিঠাগুৰি দলৰ দৃশ্য। এতিয়া আমি পিঠাগুৰি দলত ভিতৰলৈ গৈ আছো। এই চাওক এই দৃশ্যবিলাক কিমান গছ-গছনি আছে। ওচৰতে আছে বেটেলিয়ন কেম্প। বেটেলিয়নৰ আৰক্ষীও ঘূৰি আছে। এইখন জেগাতে আছিলে আৰিমত ৰজাৰ ৰাজ্য আৰু আৰিমত ৰজাৰ মহল, যিটো এতিয়া কালক্ৰমত নাইকিয়া হ'ল আৰু ইয়াতে পিঠাগুৰি দলে মন্দিৰ হিচাপে স্থাপন কৰা হৈছে। এই পিঠাগুৰি দলৰ দৃশ্যটো বহুত ভাল আৰু ইয়াত ৰজাৰ কিছুমান ৰজাই দি থৈ যোৱা আমাক কিছুমান কিবা কিবি চিহ্ন আছে, লগতে আমাৰ বুৰঞ্জী হিচাপে পিঠাগুৰি দলো আছে। এয়া আমি হয়তো মাটি বুলি ভাবিছোঁ, কিন্তু এয়া মাটি নহয়, এয়া পিঠাগুৰি হয়। এই যোনখিনি কাষত মাটিৰ নিচিনা দেখা পাইছোঁ সেয়া পিঠাগুৰি। কালক্ৰমত এই পিঠাগুৰিখিনিয়ে মাটিৰ আকাৰ ল'লে। যেতিয়া আৰিমত ৰজাৰ মৃত্যু হৈছিলে, তেওঁৰ পুত্ৰই তেওঁক হত্যা কৰিছিলে আৰু সেইবাবে তেওঁৰ সেনাখিনিয়ে দিয়া পিঠাগুৰিটো নাখালে আৰু এয়া তেওঁৰ পিঠাগুৰি দলখিনি এতিয়া মাটিৰ আকাৰ ল'লে আৰু তাতে আমি পিঠাগুৰি দল স্থাপন কৰা হ'ল। আমাৰ পিঠাগুৰি দল দেখিছে শিৱদৌল। এয়া আমাৰ এক বুৰঞ্জীত প্ৰসিদ্ধ মন্দিৰ। ইয়াৰ স্থাপন ইয়াত লিখা আছে অতি ভালকৈ। ভিতৰত এই অৱস্থাটোত কোনো উপস্থিতি নাই আৰু এইকণ টাইমত উপস্থিত নাথাকেও। আমি চাকি জ্বলাবলৈ আহিছোঁ, চাকি জ্বলাম এতিয়া। আমি নিজে দৰ্জা খুলি পেলাই চাকি জ্বলাব পাৰোঁ। দেখিছে আমাৰ নীলকণ্ঠ শিৱ বাবাৰ মূৰ্তি। কাৰণ শিৱ বাবাৰ মূৰ্তি এইকাৰণে আছে যে আৰিমত ৰজা আছিলে শিৱ ভক্ত আৰু সেইবাবে এই মন্দিৰটোত শিৱৰ মূৰ্তি আছে, শিৱ বাবাৰ। আৰু এইফালে আহক, ইয়াৰ অপজিট ছাইডতে এটা পুখুৰী আছে। তাত পদুম ফুল থাকে, কিন্তু ক'ত আছে সেইটো ময়ো দেখা নাই এতিয়ালৈকে। এয়া বহুত ত্ৰিশূল আছে। এই পিছফালে এই যোনখন দৰ্জা আছে সেইখন খোলাও মই দেখা পোৱা নাই। কি আছে নাজানো, কিন্তু দৰ্জাখন খোলা দেখা নাই। এয়া বহুত ত্ৰিশূলো আছে। এতিয়া আমি চাকি জ্বলাম। বস্তুখিনি ইয়াত এইখিনি চাকি হ'ব নাই বাৰু? হৈ যাব। এতিয়া আমি চাকি জ্বলাম। অফ কৰি দিম।